ডুমডুমত মইনা অসম কণ্ঠ 2025 আয়োজন সংবাদমেল অনুষ্ঠিত শিশুসকলৰ শাৰীৰিক মানসিক আৰু বৌদ্ধিক বিকাশ ঘটাই তেওঁলোকক ভৱিষ্যতে একোগৰাকী সুনাগৰিক হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে 1950 চনত সদৌ অসম মইনা পাৰিজাত নামৰ এটা বেচৰকাৰী সংগঠন গঠন কৰা হৈছিল বিগত 76টা বছৰে এই সংগঠনটোৱে অসমৰ বিভিন্ন প্ৰান্তৰ মইনাসকলৰ সৰ্বাংগীন উন্নয়নৰ বাবে কাম কৰি আছে সম্প্ৰতি 2024-25 বৰ্ষটো অসমৰ এই শিশু সংগঠনটোৱে ইয়াৰ মহাৰজত জয়ন্তী বৰ্ষ উদযাপন কৰি আছে সদৌ অসম মইনা পাৰিজাতে 2010 বৰ্ষৰ পৰা মইনাসকলৰ মাজত সদৌ অসম ভিত্তিত মইনা অসম কণ্ঠ নামেৰে এক সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে এবাৰ সদৌ অসম মইনা পাৰিজাতৰ সাংস্কৃতিক উপসমিতিৰ তত্ত্বাৱধানত তিনিচুকীয়া জিলা মইনা পাৰিজাতৰ আতিথ্যত শিশু ভাস্কৰ হেমন্তৰাজ মৰাণ শিশু উন্নয়ন পুঁজিৰ উদ্যোগত আৰু ৰূপাই চিৰহেউজ মইনা পাৰিজাত তথা ডুমডুমা মইনা পাৰিজাতৰ সহযোগত অহা 16 নৱেম্বৰত ডুমডুমা মহাবিদ্যালয়ৰ কল্লুল প্ৰেক্ষাগৃহত এইবাৰ মইনা অসম কণ্ঠ 2025ৰ আয়োজন কৰিছে আজি ডুমডুমাত অনুষ্ঠিত এক সংবাদমেল সম্বোধন কৰি শিশু ভাস্কৰ হেমন্তৰাজ মৰাণে জনায় যে সমগ্ৰ অসমৰ 21খন জিলাৰ মইনা প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন শাখা আঞ্চলিক আৰু জিলা পৰ্যায়ৰ মইনা পাৰিজাতসমূহে শাখা আঞ্চলিক আৰু জিলা পৰ্যায়ত প্ৰতিযোগিতা অনুষ্ঠিত কৰি ৰাজ্যিক ভিত্তিত প্ৰতিযোগিতাৰ বাবে প্ৰতিযোগী নিৰ্বাচন কৰিছে 16 নৱেম্বৰত পতাকা উত্তোলন স্মৃতি তৰ্পণ আৰু জনতাৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি নিবেদন মঞ্চ উদ্বোধন কৰাৰ পাছতে প্ৰতিযোগিতা উদ্বোধন কৰিব অসমৰ এগৰাকী বিশিষ্ট কণ্ঠশিল্পী তথা তিনিচুকীয়া জিলা মইনা পাৰিজাতৰ এগৰাকী প্ৰাক্তন মইনা ময়ূৰী দত্তই প্ৰতিযোগিতাখনি সুচাৰুৰূপে অনুষ্ঠিত কৰাত ৰাইজৰ সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে অসমৰ 21খন জিলা মইনা পাৰিজাতৰ মইনা প্ৰতিযোগীসকলে ইয়াত অংশগ্ৰহণ কৰিবলগীয়া উক্ত ৰাজ্যিক ভিত্তিক যি আকৰ্ষণীয় একক সংগীত প্ৰতিযোগিতা মইনা অসম কণ্ঠ 2025 এই প্ৰতিযোগিতাখনিত আমি অসমৰ সমূহ ৰাইজৰ উপস্থিতি একান্তই কামনা কৰিছোঁ মোৰ শিশুসকলক শাৰীৰিক মানসিক আৰু বৌদ্ধিক বিকাশ ঘটাই প্ৰত্যেকগৰাকী শিশুকেই দেশৰ একোগৰাকী সুনাগৰিক হিচাপে গঢ় দিয়া মূলতে 1950 চনত জন্ম দিয়া হৈছিল অসমত এটা বেচৰকাৰী শিশু অনুষ্ঠান মইনা পাৰিজাত আৰু এই মইনা পাৰিজাতে বৰ্তমানলৈকে 74 বছৰ অতিক্ৰম কৰি 75 বছৰ ধৰি দি অসমৰ শিশুসকলৰ সেৱাত ব্ৰতী হৈ আছে এই মইনা পাৰিজাতে অসমৰ গাঁৱে ভূঞে চুকে কোণে থকা প্ৰতিভাসম্পন্ন শিশুসকলক বিশ্ব দৰবাৰত চিনাকি কৰি দিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু এই মইনা পাৰিজাতে অসমৰ শিশুসকলৰ বিভিন্ন কলা দিশৰ যি বিকাশ সাধন এই সাধনৰ ওপৰতো গুৰুত্ব দিছে তাৰ ফলস্বৰূপে সংগীত কলা অৰ্থাৎ 64বিধ কলাৰ ভিতৰত শ্ৰেষ্ঠ কলা সংগীত কলাৰ ওপৰত গুৰুত্ব দি সদৌ অসম মইনা পাৰিজাতে প্ৰত্যেক বছৰে অনুষ্ঠিত কৰি আহিছে মইনা অসম কণ্ঠ 2010 চনত আৰম্ভ হোৱা এই মইনা অসম কণ্ঠ এই বৰ্ষৰ তিনিচুকীয়া জিলা মইনা পাৰিজাতৰ আমন্ত্ৰণ ক্ৰমে ডুমডুমা কল্লুল প্ৰেক্ষাগৃহত অহা 16 নৱেম্বৰ তাৰিখে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰিব লোৱা হৈছে আৰু যিহেতু প্ৰথমতে বিভিন্ন জিলাৰ অন্তৰ্গত শাখা আঞ্চলিক তাৰপিছত জিলা ভিত্তিত এই প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে আৰু শেষ পৰ্যায়ত অৰ্থাৎ চতুৰ্থ পৰ্যায়ত ৰাজ্যিক ভিত্তিত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব পুৱা 8 বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া পতাকা উত্তোলন স্মৃতি তৰ্পণ জনতা শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন তাৰ পাছতে আছে মঞ্চ উদ্বোধন আৰু তাৰ পিছত আছে প্ৰতিযোগিতা উদ্বোধন আৰু এই প্ৰতিযোগিতা উদ্বোধন কৰিব অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী তথা তিনিচুকীয়া জিলা মইনা পাৰিজাতৰ প্ৰাক্তন মইনা ময়ূৰী দত্তই